আৰু তেওঁলোকে আহি পেলাই কি কৰিছে গভৰ্ণমেণ্ট এই যে মডেল কলেজত কেম্প পাতিছে তাতে মদ নাচ গান মাছ মাংস হুলস্থুল নাচ গান এইবিলাক চলি আছে তেওঁলোকৰ প্ৰত্যাহ্বান আমি ভবা নাই যিমানেই ডাঙৰ ডাঙৰ মন্ত্ৰী মল্লা নাহক কিয় এইটো প্ৰত্যাহ্বান নহয় তেওঁলোকে নিজৰ কাম কৰি আছে আমি নিজৰ কাম কৰি কিয় নোৱাৰে ৰাইজ আমাৰ লগত আছে আৰু কিহৰ ভয় যিমানেই নাহক কিয় লাগে দিল্লীৰ পৰা আৰু মাতত নাই ৰাইজ মানে উৎসাহিত হৈ গৈছে এইবাৰ BPFকে মানে জয়যুক্ত কৰাৰ কাৰণে লাগি দেখিবলৈ পোৱা গৈছে যে চিডলি সমষ্টিত শাসকীয় দল NDA মিত্ৰজোঁটৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী আদি কৰি কেন্দ্ৰীয় মন্ত্ৰী বা বহুকেইজন কেবিনেট মন্ত্ৰী বাহৰ পাতি প্ৰচাৰ চলাই আছে তাৰ লগত খেল মাৰিব পাৰিবনে আপোনালোকে কিয় নোৱাৰে ৰাইজ আমাৰ লগত আছে আৰু কিহৰ ভয় যিমানেই নাহক কিয় লাগে দিল্লীৰ পৰা আৰু মাতত নাই একো অসুবিধা নাই আমাৰ আৰু তেওঁলোকে আহি পেলাই কি কৰিছে গভৰ্ণমেণ্ট এই যে মডেল কলেজত কেম্প পাতিছে তাতে মদ নাচ গান মাছ মাংস হুলস্থুল নাচ গান এইবিলাক চলি আছে তেওঁলোকৰ আমিতো কমপ্লেইন দিছিলোঁ কিন্তু মানে প্ৰপাৰলি একশ্যন লোৱাটো আমি দেখা নাই ৰাইজে বেয়া পাইছে আৰু কিবা ফেক্টৰ তেওঁলোকে কৈছে যে BPF দলৰ প্ৰাৰ্থী বা BPF দল কোনো ফেক্টৰ নহয় NDA ক্লিন চুইপ চব পাৰ্টীয়ে সেইটো কথা কয় কিন্তু আমি কোৱা নাই আজিলৈকে আমি কোৱা নাই মোৰ মুখৰ পৰা অন্তত ওলোৱা নাই অমুক পাৰ্টি তমুক পাৰ্টি ফেক্টৰ নহয় বুলি ফেক্টৰ চবৰে আছে অলপ অলপ আৰু 23 তাৰিখত দেখা যাব ফেক্টৰ হয় নে নহয় 23 নম্বৰ পৰা চাওক আপোনালোকে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে তেওঁলোকে বিশাল বিশাল জনসভা কৰি প্ৰচাৰ চলাইছে বহুত মানুহৰ জনসমাগম হৈছে আপোনালোকৰ প্ৰচাৰ কিন্তু তেনেকৈ দেখিছে হয় তেওঁলোকৰ প্ৰচাৰ আমি দেখিছোঁ বহুত বিশাল বিশাল কিন্তু লোকেল মানুহ তাত অহা নাই বাহিৰৰ পৰা আহিছে বাছেদি লৈ আহিছে গাড়ীৰে লৈ আহিছে খালি মানে হোমবাইক এইটো দেখাইছে তেওঁলোকে ৰাইজ কিন্তু লোকেল ৰাইজ নাই যেনেকৈ বেংটলত কৰিছে তেওঁলোকে সেইদিনাখন বেংটলৰ লোকেল প্ৰপাৰ বেংটলৰ মানুহ বহুত কম আছিলে আমি কি কৰিছোঁ আমি মানে গলিয়ে গলি আমি ঘৰে ঘৰে সোমাইছোঁ আজি যেনেকৈ ইয়াত বাছুগাঁও টাউনত আমি বাহিৰৰ পৰা মানুহ অনা নাইতো বাছুগাঁও বাহিক লৈ পেলাই আমি গোটেই দোকানে দোকানে আমি ৰাইজৰ ওচৰলৈ আহিছোঁ আমি ভোট বিচাৰি আহিছোঁ কালি অশোক সিংহলে কৈছে যে BPF দলে খালি অকল উপনিৰ্বাচন নহয় BTCটো কেতিয়াও দখল কৰিব নোৱাৰে কাৰণ প্ৰমোদ বৰাৰ মূৰৰ ওপৰত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আশীৰ্বাদ আছে আৰু থাকিব তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াও BPF বা হাগ্ৰামা মহিলাৰ BTCৰ শাসনত আহিব নোৱাৰে তেওঁলোকে ক'ব লাগে ক'ব নোৱাৰো কি কৈ থাকে এইটো কোনো ফেক্টৰ নহয় কিয় BTC দেখোন যোৱাবাৰে আমাৰ হাততে আছিলে আমি কি 17টা পোৱা নাই ছিংগল লাৰ্জেষ্ট মেজৰিটি কিন্তু তেওঁলোকে মানে চলে চক্ৰাটোৱে আমাক মানে সংবিধানৰ পৰা আমাক বঞ্চিত কৰিছে আমাৰ মাথা নাই নহ'লে 4টাহে লাগিছিলে আমাক আমিতো চৰকাৰ গঠন কৰিলোঁ না যোৱাবাৰ এইবাৰ আৰু বেছি পাম তেওঁলোকে ক'লে নহ'ব যধে মধে কথা ক'লে নহ'ব ৰাইজ আছে আমাৰ লগত এইবাৰ উপ নিৰ্বাচনতো আমি জিকিম 25তো আমি BTC চৰকাৰ গঠন কৰিম হাগ্ৰামা মহিলাৰী ছাৰ আকৌ চিফ হ'ব মজবুতভাৱে আমি গৈ আছোঁ আজি মই জাষ্ট ৰাইজৰ আগত দেখা দিব আহিছোঁ ইয়াতে এনেতো আহি আছোঁ তথাপি আজি অলপ বেলেগ ধৰণে মানে কিছু মানে সতীৰ্থক লৈ পেলাই বাছগবাসীক লৈ পেলাই সাহসীয় পক্ষৰ যথেষ্ট মন্ত্ৰী MLA আহি বাহৰ পাতিছে চিগ্নেটত কেনেকুৱা পৰিৱেশ কি ক'ব আপুনি তেওঁলোকে কৰি আছে বহুত প্ৰেছাৰ দিছে তেওঁলোকে বহুত চেষ্টা কৰি আছে নিশ্চয় ভয়টো সোমাই গৈছে তেওঁলোকৰ মানে BPFৰ এইবাৰ মানে ষ্টেটাছটো বহুত ওপৰত বহুত শক্তিশালী ৰূপত আমি থিয় দিছোঁ সেইটো ভয়তে তেওঁলোকে গোটেই মন্ত্ৰী মল্লা ইয়াতে লগাই দিছে কিমান ভোটৰ ব্যৱধান কি হ'ব ব্যৱধান কি আমি 80,000 প্লাছ পাম 80,000 প্লাছ পাব হয় ডেফিনেটলি প্ৰত্যাহ্বান একো নাই প্ৰত্যাহ্বান আমি ভবা নাই যিমানেই ডাঙৰ ডাঙৰ মন্ত্ৰী মল্লা নাহক কিয় এইটো প্ৰত্যাহ্বান নহয় তেওঁলোকে নিজৰ কাম কৰি আছে আমি নিজৰ কাম কৰি জয়ী হোৱাটো খাটাং য়েছ খাটাং